দিল্লীৰ আফতাব শ্ৰদ্ধা কাণ্ডৰ পিছতে উত্তৰ প্ৰদেশৰ আন এক জঘন্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। উত্তৰ প্ৰদেশত প্ৰাক্তন প্ৰেয়সীক হত্যা কৰি মৃতদেহৰ কৰিলে 6 টুকুৰা। কুৱাত মুণ্ডবিহীন মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। খবৰ অনুসৰি চলিত বৰ্ষৰ আৰম্ভণিতে আন কোনো ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ভুক্তভোগী মহিলাগৰাকীৰ সৈতে প্ৰিন্স যাদৱ নামৰ এগৰাকী ব্যক্তিৰ প্ৰেমৰ সম্পৰ্ক আছিল। যোৱা 9 নৱেম্বৰত যাদৱে আৰাধনাক বাইকেৰে লৈ গৈছিল এটা মন্দিৰলৈ। তাত উপস্থিত হোৱাৰ লগে লগে তেওঁ সৰ্বেশৰ সহায়ত তাইক চুপাৰীৰ পথাৰত ডিঙি চাপি হত্যা কৰিলে। ইয়াৰ পিছত দুয়োজনে তাইৰ মৃতদেহটো 6 টুকুৰা কৰি পলিথিনৰ বেগত ভৰাই এটা কুৱাত পেলাই দিয়ে। উল্লেখযোগ্য যে যোৱা 15 নৱেম্বৰত স্থানীয় একাংশ লোকে পাছিমি গাঁৱৰ বাহিৰত অৱস্থিত এটা কুৱাৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছিল। মহিলাগৰাকীৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত আছিল বুলি আজমগড়ৰ আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যই জানিবলৈ দিয়ে। এই গোচৰত এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা চোকা আধাৰৰ অস্ত্ৰ, এটা দেশত নিৰ্মিত পিষ্টল আৰু এটা কাৰ্টেজ। এই অপৰাধত যাদৱক সহায় কৰা বুলি অভিযোগ উত্থাপন কৰে সৰ্বেশ, প্ৰমীলা যাদৱ, সুমন, ৰাজাৰাম, কালাৱতী, মঞ্জু, শিলা আটাইকেইজনে এতিয়াও পলাতক হৈ আছে। দুয়োটা ঘটনাৰ সঠিক তদন্তৰ অন্তত ন্যায়ালয়ে কি ব্যৱস্থা লয় সেয়া সময়তহে হ'ব লক্ষণীয়। নিউজ টেক্স ৰিপৰ্ট, আৱাজ বাৰ্তা।